হেল্ল' এভৰিবডি মই বৰ্তমান আছোঁ অগ্নিশালাত মানে নলবাৰীৰ একদম বিখ্যাত দেউল হোৱা যিটো মন্দিৰ এইটোৱে চ' আমি যাম এতিয়া বাজানীৰ মানে নলবাৰীত যিটো মানে অসম বিখ্যাত বোমা কাৰখানা আছে মানে ফটকা আতচবাজীৰ চ' মানুহ মৰা বোমা নহয় দিয়ক মানে ফটকা আতচবাজীৰ যিটো মানে কাৰখানা আছে সেইটো মানে ৰাজীৱ আৰু মই দেখুৱাবলৈ যাম চ' যাত্ৰাটো আৰম্ভ কৰোঁ আৰু যাত্ৰা আমি আৰম্ভ কৰোঁ আমি এইটো বৰপেটা আমাৰ বৰপেটাৰ পিছতে দ্বিতীয় এইটোৱে কাৰখানা আমাৰ অগ্নিশালাত ইয়াত দীপাৱলী আৰু দেউলৰ সময়ত ইয়াত বোমা নিৰ্মাণ কৰে গতিকে আমি তালৈ যাই আছোঁ যিমান সম্ভৱ আমি দেখুৱাই যাম আৰু চ' আহি পালোঁ আমাৰ নলবাৰীৰ বোমা ফেক্টৰীত মানে এই দাদাই ইয়াত কাম কৰে মানে দাদাই কৈ দিব অলপ মানে কেনেকৈ কি বস্তুটো মানে হেৰি কৰে চ' দাদা মানে কিহৰ পৰা ফাৰ্ষ্ট আৰম্ভ কৰে কিহৰ পৰা মানে ভিতৰে অলপ এইটো দেখছ চাওক এই যে হেৰিটো দেখিছে এই বগা বগা হেৰিটো এইটো কি বুলি কয় যিটো জখাৰ বুলি কয় এইটো মানে জখৰ বুলি কয় সেইটো এঙাৰ এইটো এঙাৰ চাই লওক এই মানে খৰিৰ যিটো পুৰাৰ পিছত যে সেইটো এঙাৰ তাৰপিছত আৰু এইটো আমাৰ তুতীয়া বুলি কয় এইটো তুতীয়া এইটো দেখিলে এইটো চাওক এইটো তুতীয়া এইটো মানে ইয়াত ঢেঁকীত খুন্দে নেকি নিশ্চয় এয়া মানে বোমাবিলাক মানে ইয়াত এই বস্তুটো এই বগাটো আৰু এই এঙাৰটো মিক্স কৰি পিনে ঢেঁকীত খুন্দি পিনে এই বোমাবিলাকৰ ওপৰত এনেকৈ ভৰাই দিয়ে চ' এইবাৰ নেক্সট প্ৰচেছটো চাওক মানে এইবাৰ মানে তাত তিনিটা বস্তু মিক্স কৰিলে তাৰপিছত আৰু ইয়াত তিনিটা বস্তু দিয়ে দি পেলাই এইটো কি কৰে এইটো ইয়াত বাচনটোত ভৰাই দিয়ে এইটোতে চাওক এই ওপৰৰ পৰা দেখিছেনে সেইটো ইয়াত ভৰাই দিয়া হয় এনেকুৱা মানে সৰু ডাঙৰ বিভিন্ন চাইজৰ বাচনত একেটা বস্তুই ভৰাই আৰু এইটো চাওক এইবিলাকৰ দাম কিমান মান হয় এইবিলাকত 40 টকা এটাত 40 টকা আহিব পাৰে ইয়াত চব পাইকাৰী ৰেটত পায় ইয়াত মানে চব মানে বেলেগতকৈ মানে পাইকাৰী আৰু এইটো থলুৱা যিহেতু আৰু এইটো মানে থলুৱা বস্তুটো মানে ইয়াত কোনো বাহিৰৰ পৰা মানে সেই বস্তু ইয়াত নকৰে ইয়াত থলুৱা মানুহ চব থলুৱা হেৰি বস্তু প্ৰদূষণ নহয় আমাৰ বস্তুটো দি মানে যিটো বেলেগত যিটো বহুত মানে শব্দ হয় কিবা হয় মানে সেইটো বস্তু আৰু এটা কথা কিছুমানৰ যে দীপাৱলীৰ কাৰণে বহুত কলগছ জ্বলাওঁতে হাত চাত বহুত এনেকৈ জ্বলি যায় ইয়াত সেইটো নহয় এইটো মাটিৰ বস্তু এইটো ফাটি নাযায় আপোনাৰ চাইনাৰ পৰা বা তেনেকুৱা কাগজৰ বস্তুবিলাক হাতত ফাটি যায় প্লাষ্টিক চাৰ্জাৰী পৰ্যন্ত কৰিব লগা হৈ যায় হাতত এইটো বস্তু ইয়াত নহয় গতিকে আহিব পাৰে এইটো কাষতে আছে অগ্নিশালা বাজনী ডিষ্ট্ৰিবিউশ্যনত দাদাৰ ফোন নাম্বাৰটো দি দিম আপোনালোকে ফোন কৰিবও পাৰে এনেই ফোন নকৰিব যদি আপুনি আহে বা কিবা কথা পাতিব লগা আছে তেতিয়া আপুনি আহি কিনে কথা পাতি ল'ব এইবিলাক চব এনেকৈ মানে ইয়াত মাটিৰ সেই বস্তুটো বনাই থৈ দিছে ইয়াত সেই গুড়িবিলাক ভৰাই পিনে কৰিব এই বস্তাবিলাকত সেই কেঁচা মালবোৰ বা কি মাল এইটো সিংহন পায় এনেকৈ আৰু এইটোতো কিমান মান দাম 1200 এইবিলাক এনেই এই মানে সৰুবিলাকত হয়তো অলপ কম হ'ব অঁ আৰু এইবিলাক বনাই থৈ দিছে নেকি এই চটো ইয়াতে বনাই নেকি এইবিলাক পেকিং অঁ সেইবিলাক নাপায় মানে চটটো পাম এয়াই আছিল আৰু মানে কোনোবাই যদি মানে কিনিব খোজে বা অৰ্ডাৰ দিব খোজে তো আহিব পাৰে চ' এইবিলাক চব বনাই থৈ দিছে আৰু সেইবিলাক ৰছীবিলাক ইয়াত ব্যৱহাৰ কৰে নেকি আৰু একবিধ আছে মানে যিটো গছ বোমা বুলি কওঁ এইটো দেখিছেনে বহুতেই বোমাটো মানে এই কিমানকৈ কৰে তাত এই কিমানকৈ কৰে এই 50 টকা অঁ এইটো মানে ইয়াৰ ওপৰত ৰছী বান্ধে নেকি এইটো জাষ্ট বাখাৰটোহে দিয়া গৈছে এই বস্তুটো বান্ধি দিয়ে চ' যাওঁ আৰু মানে হ'ল বিশেষটো নাই আৰু একো নাই মই এইখিনিতে এটা কথা কৈ লওক যি কাৰোবাৰ যদি বিয়া বাৰু দৰা কইনাৰ নাম লিখিব পৰা নেম প্লেট লাগে তেনেকুৱা বোমাও ইয়াত পায় মানে এনেকৈ বোমাটো ফাটি যাব আৰু দৰা কইনাৰ নাম লেখা যাব বা কোনোবাই যি দিয়ে আৰু আশাৰ যিকোনো দিয়ে এনেকৈ আৰু মানে লেখা যাব সেই টেকন'লজিটো ইয়াত আছে ধন্যবাদ দাদা এইখিনি কৈ দিয়াৰ কাৰণে বহুত আছে আপোনালোকে যদি বোমা কিনিব খোজে বা এই কিছুমানে বোমা কয় কিছুমানে ফটকা কয় চ' কিনিব খোজে ইয়াত যেনেকুৱা ধৰণৰ লাগে সেনেকুৱা পাব আহক ডেছক্ৰিপশ্যনত নাম্বাৰ আছে ফোন কৰক সোধক মানে কেনেকুৱা কি পাব সেই এনেই ফোন নকৰিব যাক লাগে ফোন কৰক আহক